ছোৱালীজনীয়ে ক'লে, মোক পাহৰি যোৱা। ল'ৰাজনে ক'লে, কিয়? ছোৱালীজনীয়ে ক'লে, কাৰণ মই তোমাক ভাল পাবলৈ আৰু নোৱাৰিম। তেতিয়া ল'ৰাজনে ক'লে, তেতিয়াহ'লে এই 2 বছৰ কিয় মোৰ লগত কটাইছিলা? ছোৱালীজনীয়ে ক'লে, মই 2 বছৰ পাহৰি যাব বিচাৰোঁ। ল'ৰাজনে ক'লে, মোৰ দোষ কি যে এৰি যাবা? ছোৱালীজনীয়ে ক'লে, তোমাৰ কোনো দোষ নাই। তেতিয়াহ'লে? ছোৱালীজনীয়ে আকৌ ক'লে, তেতিয়াহ'লে একোৱেই নাই, তুমি মোক পাহৰি যোৱা। ল'ৰাজনে আকৌ ক'লে, মই কি দেখাত বেয়া এইকাৰণে এৰি যাবা? ছোৱালীজনীয়ে ক'লে, সেইটো নহয়। ল'ৰাজনে ক'লে, কিয় এৰি যাবা? ছোৱালীজনীয়ে ক'লে, কাৰণ একো ক'ব নোৱাৰিম, তুমি মোক প্লিজ পাহৰি যোৱা। আকৌ ল'ৰাজনে ক'লে, মই তোমাক পাহৰি যাবলৈ ভাল পোৱা নাই, মই তোমাক জীৱনসংগী কৰিব কাৰণেহে ভাল পাইছোঁ। ছোৱালীজনীয়ে ক'লে, কিন্তু মই তোমাৰ জীৱনসংগিনী হ'ব নোৱাৰিম, পাহৰি যোৱা মোক। আৰু ল'ৰাটোৱে ছোৱালীজনীৰ হাতখন টানি ধৰি ক'লে, কিয়? মোৰ দোষটো কোৱা। ছোৱালীজনীয়ে তাৰ হাতখন হেঁচেকা টান দি ক'লে, কাৰণ তোমাৰ চাকৰি নাই। ল'ৰাটোৱে পকেটৰ পৰা চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ উলিয়াই তাইৰ হাতত দিলে। চোৱা, এতিয়া মোৰ চাকৰি হৈছে, 30,000 টকা বেতন। ছোৱালীজনীয়ে ক'লে, তথাপিও মই তোমাক ভাল পাব নোৱাৰিম। ল'ৰাজনে ক'লে, কিন্তু কিয়? ছোৱালীজনীয়ে ক'লে, কাৰণ তুমি বিয়াৰ পাছত তোমাৰ মা-দেউতাৰ লগত থাকিবা, কিন্তু মই এইটো সহ্য কৰিব নোৱাৰিম, কাৰণ তোমাৰ মা-দেউতাই গোটেই দিন খুক কৰি বকি থাকিব, মোৰ সেইটো ভাল নালাগিব। তেতিয়া ল'ৰাটোৱে ক'লে, অফিচৰ ফালৰ পৰা এটা ফ্লেট দিয়া হৈছে, লগত এখন গাড়ী দিছে। ছোৱালীজনীয়ে ক'লে, অসত্য, মই তোমাক ভাল পাওঁ, লাভ ইউ ছ' মাচ জানটো। ল'ৰাটোৱে ক'লে, কিন্তু মই তোমাক ভাল নাপাওঁ। ছোৱালীজনীয়ে ক'লে, অলপ আগত ভাল পাওঁ বুলিলা, এতিয়া আকৌ কি কথা কৈছা? কিয়? ল'ৰাজনে ক'লে, অলপ আগত আচল কাৰণটো জনা নাছিলোঁ যে। ছোৱালীজনীয়ে ক'লে, প্লিজ এনে নক'বা, আমাৰ 2 বছৰৰ সম্পৰ্ক এনেকৈ নষ্ট নকৰিবা। ল'ৰাটোৱে ক'লে, তেতিয়া আচলতে তুমি মোক ভাল পাব পৰা নাছিলা, তুমি ভাল পাইছিলা টকাকহে। আৰু যি নাৰী বিয়াৰ পাছত তাৰ শহু-শাহুক নিজৰ পিতা-মাতাৰ নিচিনা আপোন বুলি ভাবিব নোৱাৰে, তাইক মোৰ প্ৰয়োজন নাই। সি এইখিনি কৈ তাইৰ হাতৰ পৰা চাকৰিৰ এপইণ্টমেণ্ট লেটাৰখন লৈ এই 2 বছৰৰ সম্পৰ্ক নষ্ট কৰি এৰি থৈ গ'ল। বন্ধুসকল, যদি কাহিনীটো শুনি ভাল পায়, এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।